क्या बनाया? खिचड़ी खिचड़ी। ময়ো বনাব প্ৰস্তুত কৰিম এতিয়া ডিউটি আছে 1টা বাজিত এই ধুনীয়াকৈ কুকাৰ লৈ ল'লোঁ কুকাৰত দুজনৰ কাৰণে 2 টেমা চাউল বেছি ডাঙৰ গিলাচ নহয় সৰু সাইজৰ গিলাচটো এইটো গিলাচটো হৈ যায় আমাৰ আৰু ধোৱাটো অত্যন্ত প্ৰয়োজনীয় হয় কিয়নো বহুত কিবা ধান চান আহে আৰু শিলগুটি পোৱা যায় ধানত সেইটো কাৰণে ধোৱাটো অত্যন্ত প্ৰয়োজনীয় এই কুকাৰ পাতি দিলোঁ আৰু ভাবিলোঁ চব্জিকে বনাওঁ দালিনো কিমান খাম আলু 2টা লৈ ল'লোঁ বেঙেনা 2টা লৈ ল'লোঁ কেঁচা মটৰ অলপমান লৈ ল'লোঁ ধুনীয়াকৈ ধুই কৰি লোৱাৰ পিছত কেৰাহী পাতি দিছোঁ আৰু এয়া চব্জি হ'ব হৈ গ'ল আৰু এয়া ৰেডি বিনা মছলা একো দিয়া নাই অকল পিঁয়াজ জলকীয়া 2টা আৰু তেল চাওক আৰু গৰম গৰম ভাত এয়া ভাত বাঢ়ি ল'লোঁ এয়া জলকীয়া নিমখ এয়া গৰম গৰম পানী আৰু মই ৰেডি খাবলৈ যিহেতু ডিউটি আছে আৰু লগৰটোৰ কাৰণে ৰখি আছোঁ সি অহা নাই খাবলৈ ৰেডি আৰু খোৱাৰ আগত মই ভগৱানৰ নাম লওঁ কৃষ্ণ আপোনালোকে লয় নাই নিশ্চয় লৈ চাগে আৰু ভাবিলোঁ এনেই সৰু মিনি ব্লগ এটা দিবলৈ চেষ্টা কৰিলোঁ ভিডিঅ' যিহেতু আমি ঘূৰিব নোৱাৰোঁ ভাল ভাল বস্তু দেখাব নোৱাৰোঁ তাকে অলপমান এনে চেষ্টা কৰিলোঁ আৰু ভাতৰ লগৰটো আহি গ'ল চাওক কিন্তু লগৰটো গম নাপায় আকৌ সি ভিডিঅ' কৰিলে সি বেয়া পায় তাক ক'লোঁ মই চাওঁ বুলি সি নাচায় গৰম গৰম ভাত এনেই অলপমান চেষ্টা কৰিছোঁ দিবলৈ ভিডিঅ'টো যদিহে ভাল পালে লাইক এটা কমেণ্ট এটা কৰি দিব আৰু নতুনকৈ যদি আহিছে চেনেলটোলৈ ছাবস্ক্ৰাইব কৰি দিব ভাল ভাল কণ্টেণ্ট বিচাৰিম বাৰু দিবলৈ যোনদিনাখন 1000 ছাবস্ক্ৰাইবাৰ হয় সেইদিনাখন বুম পাৰ্টি হ'বলৈ গৈ আছে আৰু ভাতৰ লগত বোলে কেঁচা নিমখ খোৱাটো বেয়া মই কিন্তু খাই ভাল পাওঁ আৰু জলকীয়া খায়নে মই কিন্তু কেঁচা জলকীয়া বহুত খাওঁ দেই ভাতৰ লগত ইমানেই আছিল ভিডিঅ'টো চেষ্টা কৰিলোঁ দিবলৈ টাটা বাই বাই